ৰাতিপুৱাই মানিমুনিৰ কেইটামান বৰ বনাই ভাত কেইটামান খাই লৈ আৰমানক স্কুলত লৈ এৰি আমি গোটেই পেৰেণ্টছ কেইটা এনেদৰে ৰ'দত বহি বগৰী আৰু এনেদৰে কেঁচা চানাৰ সোৱাদ লৈ মই জেচমিন আৰু আপোনালোকে চাই আছে জেচমিন মিনি ব্লগ। যদিহে ভাল লাগে তেনেহ'লে লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। জানেনে ঘৰত কিবা থাকিলেও মানে খাবলৈ সময় নহয়, এইটো কাম কৰাৰ পিছত খাম, অলপ পিছত খাম, এনেকুৱা কৰোঁতে থাকিয়েই যায়, বস্তুটো আৰু খোৱা নহয়। কিন্তু যেতিয়া এনেদৰে কিবা লৈ আনি একেলগতে খাওঁ নহয়, খাই সোৱাদো লাগে আমি পেৰেণ্টছবোৰে, আৰু মানে ভালো লাগে ৰ'দত, ইয়াৰ আমেজেই বেলেগ। গৈ ল'ৰাক এৰি এই মুহূৰ্তখিনি বহুত ভাল লাগে দেই, কিন্তু যেতিয়াই ঘৰত আহোঁ আকৌ মূৰত টিংটিঙাই ধৰে, ডিয়াৰ হাজবেণ্ডকনো কি বনাই দিম, তাৰ কাৰণে কিবা ভালকে বনাবই লাগিব। সেইকাৰণে এয়া চাইছেনে 2 পিচমান ফ্ৰাই মাছ আছে আৰু লাই পাত তুলি আছো ঘৰৰে গছৰ, মই লগাইছিলো আগৰ ভিডিঅ'টো আপোনালোকে চাইছে, আৰু কেইটামান পাত আকৌ নতুনকে ডাঙৰ হৈছে সেইখিনিও তুলিব লৈছো। দেখিবলৈ যিমান ধুনীয়া জানেনে, খায়ো ইমান টেষ্টি লাগে লাই পাতকেইটা, কিন্তু কি হয় বইলৰ যিটো পানী একদম নীলা হৈ যায় কালাৰ।